The BJP Mahamaya Mondol Committee organized Felicitation cum prize distribution program. The BJP Mahamaya Mondol Committee organized Felicitation cum prize distribution program at Longkam Teron Auditorium Hall, Dokmoka. The program was created by Lunsing Teron, MAC from Mahamaya constituency and executive member of Karbi Anglong Autonomous Council. The meeting was presided by Purno Ingti, President of Mahamaya Mondol Committee, and the object of the meeting was explained by Deepak Swarjari, Secretary of Mahamaya Mondol Committee. The public of the constituency welcomed him from the main road, chanting slogan BJP Jindabad, EM Lunsing Teron Jindabad, welcome to Executive Member Lunsing Teron. And he said that he has worked day and night for the around development of his constituency with the help of CM Dr. Tuliram Ronghang. It was a fascinating felicitation program to EM Lunsing Teron. 31st polling station felicitated him with their traditional poho, Gamosa and Arunai KUYA Central Committee. And Dokmoka Press Club also felicitated him with ethnic Karbi poho. The executive member awarded prize to the polling station with the highest polling. The first prize of Rs 1 lakh is awarded to Kajesara Right Wing polling station, while the second prize of 75,000 is awarded to Bampother Right Wing polling station, and the third prize of 50,000 is awarded to Netaji ME School polling center, Uttar Bolbi. Purno Ingti in his speech said that the people rejected Congress after 15 years because they did not work for the people. গতিকে আজি টাউন গাঁও সব মানুহে আমাক সমৰ্থন দিছে। গতিকে টাউনখিনি মই চিন্তা কৰিছিলোঁ যে কথা মই ধন্যবাদেই দিম, যিহেতু যোৱা 2017 চনত মই মানে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে মই 7,000 ভোট পাইছিলোঁ, কিন্তু এইবাৰ মোৰ 9,000 ওচৰা-ওচৰি ভোট পাইছোঁ। কিন্তু তাৰ আগতে বিধানসভা লোকসভা দুটা নিৰ্বাচন হৈছিলে, কিন্তু গ্ৰাফিক হিচাপে যদি চাওঁ এইবাৰ কিন্তু বেছি উঠিছে। সেইকাৰণে খুব ভাল লাগিছোঁ। আজি 9,000 ৰাইজক মই আপোনালোকৰ মিডিয়াৰ যোগেদি ধন্যবাদ দিছোঁ। লগতে আমাৰ বিজেপি কৰ্মকৰ্তা মণ্ডলৰ সভাপতিৰ পৰা আৰম্ভ কৰি যিমান আমাৰ 8টা চেল আছে এই সদস্যবিলাকক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আৰু আজি যে এই সুযোগটো এই যে আজি মোক আদৰণি কৰিছে, এই সুযোগটো সকলো চব পিনে যদি চাবৰ টিকেটৰ পৰাও যদি আৰম্ভ একে টিকেটৰ পৰা আৰম্ভ কৰি জিকাই দিয়াৰ লগে আৰু আজি এক্সিকিউটিভ হিচাপে যে মোৰ প্ৰথমত আমাৰ CM মহোদয়ে যে অন্তৰ্ভুক্ত কৰিছে, তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি মণ্ডল কমিটি হৈ বা MAC হৈ মই আন্তৰিকতাৰে আমাৰ CM মহোদয়ক ধন্যবাদ দিছোঁ। আৰু আমি দেখিবলৈ পালোঁ আজি আপুনি কিছুমান পুৰস্কৃত যোৱা নিৰ্বাচনত আমি কেম্পেইন কৰোঁতেও প্ৰতিশ্ৰুতি দি আহিছোঁ যে আমাৰ প্ৰত্যেক বুথত 31টা বুথত আছে, যোনটো বুথত আটাইতকৈ বুথ বেছি পাব তাৰে পুৰস্কাৰ প্ৰথম, দ্বিতীয়, তৃতীয় 1 লাখ, তাৰপিছত 70,000, তাৰপিছত 50,000। তাৰ ওপৰেঞ্চি আজি যিধৰণে ৰাইজে যিটো মোক একচেপ্ট কৰিছে, যিধৰণে তেখেতে যোৱা নিৰ্বাচনত কাম কৰিছে ইমান উৎসাহত, সেইকাৰণে আনন্দৰ মনেৰে এইটো মোৰ পকেটৰ পৰা আজি মহিলাসকলক এই স্কুটি 5টা, তাৰপিছত আমাৰ ইউথবিলাকক 2টা আমাৰ ইনফিল্ড দিয়া হ'ব। কাৰণ আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যিবিলাক আঁচনি বহুতে মানে গাঁৱৰ সমূহত সেই আঁচনিবিলাক পাবলৈ সক্ষম হোৱা নাই, আমি বিগত 5 বছৰ যিটো অভিজ্ঞতা। গতিকে এইবাৰ তেওঁলোকে গৈ প্ৰচাৰ কৰিব, আমাৰ মহিলাসকলেও মহিলা আঁচনিবিলাক প্ৰচাৰ কৰিব, তাৰপিছত আমাৰ ইউথসকলে আমাৰ যিবিলাক আঁচনি সেই আঁচনিবিলাক প্ৰচাৰ আৰু সহায় কৰি যাব। মই প্ৰতিশ্ৰুতি দিয়া মতে দেই, প্ৰত্যেক গাঁৱত আমি 5টা ৰিং বেল বুলি কৈছোঁ, 5টা ৰিং বেল আমি ধুনীয়া ৰিং বেল এটা আমি দিম। তাৰ ওপৰেঞ্চি আমি য'ত য'ত আমাৰ ট্ৰেডিশ্যনেল যিবিলাক আমাৰ পূজা হয়, এই পূজা পাতলবিলাক ছাপ'জ ৰংকেৰ, এই ৰংকেৰবিলাক, তাৰপিছত চৰকাৰী গাঁওবুঢ়া যিবিলাক ঘৰ য'ত মানে গাঁওবুঢ়া ঘৰত মিল মিটিং হয়, এই ঘৰবিলাক আমি প্ৰথমে এইটো ষ্টেপ আমি ল'ম।